নমস্কাৰ এটি বহুত বেছি ভাল খবৰ আজিৰ ভিডিওটোৰ জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিম 6 শিডিউল এৰিয়াৰ কাৰণে এপ্ৰিল মাহৰ 30 তাৰিখে এটি বিশেষ টেট পৰীক্ষা অনুষ্ঠিত হৈছিল এলপি আৰু এমই স্কুলৰ বাবে আৰু এই এলপি আৰু এমই স্কুলৰ যি স্পেশাল টেট পৰীক্ষা অনুষ্ঠিত হৈছিল এই স্পেশাল টেটৰ ৰিজাল্টৰ দিন ঘোষণা কৰা হৈছে অৰ্থাৎ ৰিজাল্ট কেতিয়া দিব তাক লৈ বিশেষ নোটিছ প্ৰকাশ কৰা হৈছে এখন যে পাব্লিক নোটিছ 12/6/2023 তাৰিখে প্ৰকাশ পাইছে আৰু শিক্ষামন্ত্ৰী মহোদয়ও এই নোটিছখন ইতিমধ্যে শেয়াৰ কৰিছে দি ৰিজাল্ট অফ স্পেশাল টেট এলপি এণ্ড ইউপি ফৰ 6 শিডিউল এৰিয়া অফ এছাম 2023 এক্সামিনেশ্যন held on 30/4/2023 shall be available online from 11 AM on 15/6/2023 অৰ্থাৎ জুন মাহৰ 15 তাৰিখৰ দিনৰ 11 বজাৰ পৰা এই অনলাইন ৰিজাল্ট চাব পাৰিব অৰ্থাৎ স্পেশাল টেটৰ ৰিজাল্ট জুন মাহৰ 15 তাৰিখে 11 বজাত ঘোষণা কৰা হ'ব দি ক্যান্ডিডেট can download their scorecard by logging in their application number and password through the website দুটা দিয়া হৈছে ssasam.gov.in আৰু sevaonline.org গতিকে এই ভিডিওটো যদি কথাখিনি জনালো আপোনালোকৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো যিমানে স্পেশাল টেট পৰীক্ষাত অৱতীৰ্ণ হৈছিল সকলোৱে যাতে ৰিজাল্ট ভাল হয় আৰু আপোনালোকে ৰিজাল্ট পোৱাৰ পিছত কমেন্ট বক্সত ৰিজাল্ট কি হল জনাবৰ কাৰণে নাপাহৰিব ধন্যবাদ মুভিং টুৱাৰ্ডছ ডিজিটেল ইউটিউব চেনেলটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ চাকৰিৰ খবৰ বিভিন্ন ধৰণৰ এডভাৰটাইজমেন্ট বিভিন্ন ধৰণৰ ইউটিউব ৰিলেটেড ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপোনালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই ইউটিউব চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিব